ৰাহুল কুম্বাক চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক শ্বেয়াৰ কৰিম আলি আই লৃগাঙৰ প্ৰস্তুতি কি চলি আছে, এইটো আপোনালোকক এইটো যে শ্বেয়াৰ কৰিম। আপোনালোকক শ্বেয়াৰ কৰিব লাগিব। এইটো টঙি বুলি কয়, এইটো টঙিটো ৰেডি হৈছে আৰু এইটো ধানৰ ভঁৰাল আপোনাৰ এইটো সম্পূৰ্ণ হোৱা নাই। এইটো আপোনালোক এইটো মৃদংগৰ ওপৰত আপোনালোকক চৌকাটো আপোনালোকক শ্বেয়াৰ কৰিছোঁ। এইটো চৌকা জুই জ্বলি আছে। ভিউৱাৰ্ছ এইটো তাচুক বুলি কয়, এইটো তাচুক ৰেডি। কালি ইয়াত পৰআপং চাইমত ইয়াৰ পৰা চাকা হ'ব। আৰু ভিউৱাৰ্ছ তাৰ ওপৰত এইটো প্ৰাপ বুলি কয়, প্ৰাপ। আৰু এইটো তৰাপাত, আপোনালোকে চবেই জানে এইটো তৰাপাত। আৰু এইটো পিৰ বুলি কয়, পিৰ ৰেডি। ভিউৱাৰ্ছ আপোনালোকক এইটো মৃদংগৰৰ এইটো যে শ্বেয়াৰ কৰিম। এইটো চাওক, এইটো ডেকা গাভৰুৱে ফূৰ্তি কৰি আছে বক্সৰ লগত। ভিউৱাৰ্ছ ওলাইছোঁ, আপোনালোকে চাওক ডেকা গাভৰুৱে, গাঁৱৰ ডেকা গাভৰুৱে যেনেকৈ নাচি ফূৰ্তি লৃগাঙৰ কাৰণে ফূৰ্তি কেনেকৈ নাচিছে চাওক। এইটো পুৰাঙাপিন ৰেডি হৈ গ'ল বৰ্তমান। আৰু চৌকা লগোৱা আছে পুৰাঙাপিন। বহুত ভাল লাগিছে আজি গাঁৱৰ ডেকা গাভৰুৰ ফূৰ্তি কৰাটো। ভিউৱাৰ্ছ আছে আপোনালোকৰ লৃগাঙৰ কাৰণে প্ৰস্তুতি আপোনালোকক এইটো যে শ্বেয়াৰ কৰিম। অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ আলি আই লৃগাং উপলক্ষে প্ৰস্তুতি বৰ্তমান চলি আছে। চাওক এইটো জকলা। বন্দে भी मिली है।
saya menang.